নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, যদিহে আপোনালোকৰ নেটৰ স্পীডটো বহুত বেছি স্লো হৈ থাকে, তেতিয়াহ'লে কেনেকৈ ফাষ্ট কৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকে জানিবলৈ পাব। তেন্তে হ'লে ভিডিঅ'টো বন্ধুসকল আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো বন্ধুসকল, ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যদি আপোনালোকে অসুবিধা পাই আছে, সেয়া লাগিলে জিঅ' চিমেই হওক বা এয়াৰটেল চিমেই হওক, আপোনালোকে নেট ব্যৱহাৰ কৰিলে বহুত বেছি স্ল' হয় যিকোনো এৰিয়াত থাকিলে। তো বন্ধুসকল, আপোনালোকে এটা অপশ্যন ইনেবল কৰি পেলাই আপোনালোকৰ নেট স্পীডটো অলপমান হ'লেও বৃদ্ধি কৰিব পাৰে। বন্ধুসকল, এই অপশ্যনটো সকলোৰে মোবাইলত ডিচেবল হৈ থকাৰ বাবে নেট চলাবলৈ অসুবিধা পোৱা যায় আৰু এই অপশ্যনটো ইনেবল কৰাৰ পিছতেই অলপমান হ'লেও নেট স্পীডটো বাঢ়ি যায়। তো বন্ধুসকল, কেনেকৈ আপোনালোকে আপোনালোকৰ নেটৰ স্পীডটো অলপমান হ'লেও বৃদ্ধি কৰিব জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো বন্ধুসকল, তাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো অ'পেন হোৱাৰ পিছত এই চাৰ্চ বাৰডালত চাৰ্চ কৰিব chrome://flag। এনেধৰণে আপোনালোকে চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত দেখিছে এই চাৰ্চ বাৰডাল, এই চাৰ্চ বাৰডালত আপোনালোকে চাৰ্চ কৰিব বেক ফৰৱাৰ্ড। তো বন্ধুসকল, বেক ফৰৱাৰ্ড চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত আপোনালোকে এই যোনটো ডিচেবল হৈ থকা অপশ্যনটো দেখিছে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ইয়াত কেইবাটাও অপশ্যন আহিছে, কিন্তু আপোনালোকে ইয়াত ইনেবল অপশ্যনটোত ক্লিক কৰি দিব। তো বন্ধুসকল, ইনেবলত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলটো এবাৰ ৰিষ্টাৰ্ট কৰি ল'ব। ৰিষ্টাৰ্ট কৰি পেলাই আপোনালোকে নেট ব্যৱহাৰ কৰি চাব, আগতকৈ অলপমান হ'লেও আপোনালোকে স্পীড পাব। তো বন্ধুসকল, এই ছেটিংছটো আপোনালোকে যিকোনো মোবাইলতে কৰিব পাৰে। প্ৰায় সংখ্যক মোবাইলত এই ছেটিংছটো বন্ধ হৈ থাকে আৰু সেইবাবে নেটটো শ্ল' হয়। আৰু এটা কথা মনত ৰাখিব আপোনালোকে এইখিনিতে, আপোনালোকে লাগে জিঅ' বা এয়াৰটেল যিয়েই নহওক, যি চিমেই ইউজ নকৰক কিয়, এই ছেটিংছটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনেবল কৰি ল'ব পাৰে। ইনেবল কৰি লোৱাৰ পিছত অলপ হ'লেও আপোনালোকৰ নেট স্পীডটো বৃদ্ধি হ'ব। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।